তুমি মোক ৰখোৱা কমচে কম থাক বেটি থাক লোকৰ বাপেকহঁতে কেনেকুৱা কান্দে তেনেকৈ ফ্ৰী প্ৰডাক্ট লগালোঁ তেওঁ ফ্ৰী প্ৰডাক্ট দেখিছে নাই বোৱাৰীয়েক যে শাহুৱে একদম বেষ্ট জমি গৈছে ইয়াত আপোনালোকে নান খাটা বিস্কুট গ্ৰিল চ্ৰিল একদম আপোনালোকে তান্দুৰি চান্দুৰি ধুনীয়াকৈ বনাব পাৰিব একদম ময়ো লৈ আহিছোঁ আৰু কেকৰ কাৰণে এইবোৰ খাই থাকিবৰ কাৰণে বনাবৰ কাৰণে এই মেৰা মাজু ভণ্টি ইধৰ আও ধুনীয়া লাগিছে তোমাক ধুনীয়া লাগিছে নাই কমেণ্ট দিবা কোনো বেয়া নিগেটিভ কমেণ্ট নিদিবা কিন্তু কোনো বেয়া কমেণ্ট নিদিব মোৰ ভণ্টি ধুনীয়া বুলি দিব কলি গম পাওঁ কিন্তু ধুনীয়া বুলি কমেণ্ট এয়া আমাৰ তিনিজনী Ai ông ngung lo. Hello everyone! কি খবৰ আপোনালোকৰ বহুত দিনৰ মূৰত মই আকৌ আহি গ'লোঁ আৰু যিহেতু আপোনালোকে বহুতে মোক মেছেজ কৰি আছিলে যে বা লং ভিডিঅ' লাগে তো আজি একদম মই লং ভিডিঅ' এটা লৈ আহিছোঁ আৰু বিশেষকৈ মানে কি হৈছিলে মই ইউটিউবত কাম কৰা নাছিলোঁ মই ফেচবুকত ইনষ্টাগ্ৰামত মই কাম কৰি আছিলোঁ আৰু ইউটিউবত শ্বৰ্টছ এনেই কেতিয়াবা মন গ'লে ভিডিঅ' দি থাকোঁ কিন্তু ভাবিছোঁ আপোনালোকে ইমান ৰিকুৱেষ্ট কৰিছে যে বা লং ভিডিঅ' লাগে সেইটো কাৰণে মই ভাবিছোঁ যে আজিৰ পৰা মই আপোনালোকলৈ লং ভিডিঅ' লৈ আহিম আৰু পৰাপক্ষত মই ডেইলি ভিডিঅ' দিবলৈ চেষ্টা কৰিম দেই ডেইলি দিবলৈ আৰু যদি নোৱাৰোঁ এদিন এৰি এদিনৰ পাছত দিম মই ভিডিঅ' আৰু মানে আজি কি হয় কি নাই আপোনালোকক দেখাম আৰু লগতে মোৰ ভ্লগত আপোনালোকে গম পায় মোৰ উৎপাত চুৎপাত সেইবোৰ থাকে বুলি আৰু ডেইলি মই কি কৰোঁ সেইবোৰ থাকিব লগতে মই যোনখিনি উৎপাত চুৎপাত কৰোঁ সেইখিনিও থাকিব আৰু গতিকে যোনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই গতিকে আপোনালোকে গৈ পেলাই জলদি ছাবস্ক্ৰাইব কৰি ল'ব আৰু যিহেতু মই ঘৰৰ অকলশৰীয়া বোৱাৰী কামো কৰিব লাগে ইউটিউবতো কাম কৰিব লাগে ফেচবুকতো কাম কৰিব লাগে গতিকে লং ভিডিঅ' দিবলৈ মোৰ অকণমান দিগদাৰ হৈ যায় ডেইলি কেমেৰাটো ধৰিবৰ কাৰণে এতিয়া মই চেষ্টা কৰিম আপোনালোকৰ মাজলৈ লং ভিডিঅ' দিবলৈ গতিকে আৰু এতিয়া যোনে ফেচবুকত চাই আছে মইতো গম পাইছোঁ আপোনালোকে কোনে ফেচবুকত চাই আছে আৰু আপোনালোকে গৈ পেলাই ছাবস্ক্ৰাইব ধুনীয়াকৈ কৰি ল'ব আৰু আপোনালোকে ছাবস্ক্ৰাইব এতিয়ালৈকে কৰা নাই মই গম পাইছোঁ আপোনালোকে এতিয়াই যাওক তাড়াতাড়ি ছাবস্ক্ৰাইবটো ধুনীয়াকৈ কৰি থওক আপোনালোকে বেল একাউণ্টত একদম টিককৈ টিপি দিব লগতে মোৰ নটিফিকেশ্যনবোৰ আপোনালোকে যাবগৈ মই যেতিয়াই ব্লগ আপলোড কৰিম আপোনালোকৰ ওচৰলৈ ডাইৰেক্ট যাবগৈ আৰু ৰঙাটো ছাবস্ক্ৰাইব আৰু থাম্বছ আপটো তাকো লাইক এটা মাৰি দিব আৰু তলত লিখা থাকে কমেণ্ট তাত কমেণ্ট এটা মাৰি দিব বেয়া লাগিলেও মাৰিব ভাল লাগিলেও মাৰিব মনৰ ইচ্ছাত মাৰি দিব গতিকে আজিৰ পৰা একদম লং ভিডিঅ' পূৰা জচিলা আন্দাজত লৈ আহিছোঁ গতিকে ব'লক আমি ওলাই আছোঁ এয়া ৰেডি হৈ গ'লোঁ শাহু বোৱাৰী একদম ৰেডি ঝাক্কাছ দেখিছেনে মোৰ একদম আন্ধাৰকালি মই পিন্ধি লৈছোঁ একদম আন্ধাৰকালি পিন্ধি লৈছোঁ আৰু এইফালে পিন্ধাই লৈছে একদম ধুনীয়া একদম বগা হালধীয়া ৰঙৰ ফুল থকা ফুল বচা একদম পুৰা শাৰী পিন্ধাই লৈছোঁ এইফালে আৰু আমাৰ ছোৱালীজনী উলিয়াই একদম ধুনীয়াকৈ ৰেডি চেডি কৰাই লৈছোঁ আমাৰ একদম কুঁৱৰীজনী তাৰপিছত এয়া মোৰ চখ মোক কেনেকুৱা লাগিছে ক'ব আপোনালোকে কিমান ঘেৰ আছে চখ আনাৰকলি ডিস্কো চলি এইফালে আমাক ধুনীয়াকৈ দেখাই দিয়ে আকৌ কেনেকুৱা সুন্দৰ লাগিছে দেখিছে হালধীয়া পতি থকা একদম শাৰী পিন্ধি লৈছে এইফালে সাউথ ইণ্ডিয়ান ন সাউথ ইণ্ডিয়ান মা মে তো তুতকে মাৰি এইটো কি বস্তু কেনেকৈ কওঁ কেনেকৈ Ai ông ngung lo. এইফালে আজি একদম ফূৰ্তি দেখিছে নাই বিয়কৰ ঘৰলৈ যাব আজি একদম গাত লৰণি নাই পেলাই ফূৰ্তি মই যাম মোৰ আম্মাহঁতৰ ঘৰলৈ ঈদ খাবলৈ বুলি একদম ঈদৰ কাপোৰ পিন্ধি মেলি ৰেডি চেডি এণ্ড গ' হৈ লৈছোঁ একদম ধুনীয়াকৈ যাম এতিয়া এইফালে গেলা আমাৰ ওলোৱাই নাই গেলা ওলাব টাইম আছে তোমাৰ মানুহে ভাত খাব লাগিব তেতিয়া সি গৈ পেলাই আলহী মোৰ লগত কি কথা আছে ঠিংমাৰ দুপৰীয়া মানে তোমাৰ আণ্ডাৰ পেণ্ট ফাটি গৈছে চোৱা মাই গড দেশত অভাৱে দেখা দিছে আমাৰ ফটো আলিবে ऑन कैमरा देखा देती हूँ मेरा मर्द का अंडर पेंट फट गया है इसका चेहरा अच्छा होने से कुछ नहीं होगा अंदर जो पहनता है वो भी अच्छा पहनना होता है हाँ गाइस तो ऊपर टिप टॉप और भीतर फटा अंडर पेंट है বেজতি কৈছে বেজতি চলো দুজনী মানুহ মিলি মোক বেজতি কৈছে ধুনীয়াকৈ আপুনি ব্ৰেণ্ডেড কাপোৰ পিন্ধা ভিতৰত যদি আণ্ডাৰ পেণ্টটো ফটা পিন্ধে তাৰ কাম নাই গাইছ কাম নাই আণ্ডাৰ পেণ্ট উলিয়াই দিলোঁ ঘৰ যাব পাৰে একদম ক'ব নোৱাৰা হৈ আছে একদম পুৰা এক্সাইটেড মানে একদম পুৰা ৰখাব নোৱাৰা হৈ আছে জানে
এনেকুৱা উৎপাত তাই মানে এনেকুৱা উৎপাত গতিকে আমি অটিজি আনিলো অটিজিটো আনিলো এইটো যিহেতু 9,000 কৈছিলে 8,400 টকা দি আনিলো এইটো কেক চেক বনাবলৈ সুবিধা হয় আৰু মানুহজনে মোক গিফ্ট দিছে গিফ্টটো তাৰে লাভ হৈছে ইমান চৈতান ৰাইট কষ্টটো ইমানে চৈতান আপোনালোকে কি কম ইয়াত আপোনালোকে নান খাটা বিস্কুট গ্ৰিল শ্ৰিল একদম আপোনালোকে তান্দুৰি চান্দুৰি ধুনীয়াকৈ বনাব পাৰিব একদম ময়ো লৈ আহিছোঁ আৰু কেকৰ কাৰণে এইবোৰ খাই থাকিবৰ কাৰণে বনাবৰ কাৰণে ঈদৰ বতৰ যিহেতু এতিয়া বনাই মেলি খাই থাকিম আলহী খুৱাম আৰু গতিকে মই এতিয়া ৰেডি চেডি হৈ ল'লোঁ এতিয়া ঘৰলৈ যাওঁ ঘৰত গৈ আপোনালোকক দেখাই আছোঁ আৰু আমাৰ ৰাইট ক যা গা ধুগে যা চলো 1 लाख मार दूंगी ना जाओ गा धुलो 2 लाख मारूंगा तो उड़ जाएगा तुम ही उड़ जाओगे तुम उड़ जाओगे जो तो गाइस एकेबारे गाड़ी देखाम दे बाय बाय ए बोले हे আমাৰ পড়ोसी লগত আমি এনেকৈ কথা পাতো ইফালে দেখিছা নাই কেৰি আমাৰ কেৰি আছে এই কেৰি সব কেৰি ৰহি আছে এই আইলো এফালে ৰাহাত ঈদ মুবাৰক কি হেলো ঈদ মুবাৰক দিছে আপোনালোক সকলোকে আমি যাওঁ দেই আমি যাওঁ দিয়া শিৱসাগৰ বৰ্তমান গোটেইখিনিতে ওলালো ঠিক আছে বস্তু মানে হাতত লৈ পেলাই ৰাখো গোটেইখিনি এই ওলাইছে যোৱা সময়ত আমাৰ ঘৰলৈ ইমানেই ফোন আহে আমাৰ চিফ মিনিষ্টাৰলৈ ক'ব লাগে আমাৰ মিডিল ক্লাছ মানুহবোৰৰ এটাই লক্ষণ যে যোৱা সময়ত যদি যুদ্ধ এখন মাৰি পেলাই নাযায় আমাৰ যাত্ৰাৰ সুফল নহয় মানে আমাৰ কাজিয়া হ'ব একো যোৱা আগত মানে সদায় কাজিয়া হ'ব আৰু তুমুল কাজিয়া হয় মানে সদায় কাজিয়া হ'ব ইমান গৰম পৰিছে কি কম আপোনালোকক মানে ইমান বেছি গৰম কি কলজো পিন্ধি যাবা নেকি এই গৰমত যে নোৱাৰি আৰু ষ্টাইল চাটা ওপৰ চোৱা কি ধুনীয়া তল চটিছা নে জোতা এযোৰ পিন্ধি ল'লে এফালে আমি যাওঁ ৰাইজসকল আমাৰ লগত আমাৰ ভাগিনজনী যাব ঘৰৰ পদূলি মুখত ৰখি আছে আমি তাইক উঠাই ল'ম এফালে গাড়ী চাফাই চলিছে নিজৰ মুখখন চাফা কৰিলা নাই তাৰ অন্তখন খোলা মোৰ প্ৰতি মোলৈ যোৱা আগে ইমান গৰম উঠিছে যে মোৰতে মোৰ ঘাম চাম বৈ আহিছে মুখত নিমখে সোমাই গৈছে এতিয়া মোলৈ যাব লৈছিলে যে কি মোৰ লগত যাবলৈ ওলাইছে যে মোৰ লগত এখুন্দা মাৰি ল'লে ডন এয়া চাই ডন এখুন্দা মাৰি ল'লে কি উল্টা পুল্টা কথা ক'লে ইমান দেৰিকৈ মানুহৰ ঘৰলৈ যায় নি দেৰি হৈছে বুলি কৈছোঁ তহঁতৰ লগত নাযাওঁ বোলে নেযায় অন কেমেৰা ডল লাগে অন কেমেৰা তোমাৰ লাগিলে এইফালে চব লুকুৱাই কাম নকৰে কিন্তু লুকুৱাই পইচা থৈ দিছে নাই চাই লওঁ মুখখন ভালকৈ হ'ব তোমাৰ বসন্তীখন ইমান চাফা কৰি দিব নালাগে তো গাইছ আমি গৈ থাকোঁ গৈ পেলাই আপোনালোকক দেখাই আছোঁ দেই তাৰ পাছৰ পৰিৱেশটো এতিয়া ইয়াতে সমাপ্ত কৰি নিদিওঁ আৰু পাছৰখিনিও চাব গতিকে ভাল লাগিলে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আমি জাজি পালোহি জাজি লিচু বুলি নহয় ইয়াত যিমানখিনি নগা টেঙা চগা টেঙা ফল মূল যি ওলায় চব এইফালে বিখ্যাত এই লচোন দেখিছোন দাদা লিচু কিমানকৈ দামটো ধুনীয়া হ'ব লাগিব নহয় এতিয়া আমি লিচু টেষ্ট কৰিম লেচু কি বিখ্যাত নেকি জাজিত মানে জাজিত বিখ্যাত লেচুৰে জাজিত লেচুৰে বিখ্যাত হয় নি আৰু বেলেগ বেলেগ কিবা কিবি ওলাই ওলাই নগা টেঙা ওলাই লেটেকু ওলাই থেৰেজু ওলাই কি বস্তু থেৰেজু দেখি পোৱা নাই ৰাইজে মিৰিকা থেৰেজু মিৰিকা পনিয়ল সকলো পাব যি লাগে মানে ফুলৰ গলদাস্তা দিয়া মানে সময়ত এতিয়া এইফালে লিচু ৰখাই খুৱাই গৈ আছে মানে খোৱা বোৱা মানুহ হ'লে ভাল মানে গম পাই ৰাস্তাত ৰখাই মানে খাই যাব পাৰি আৰু যিহেতু আমি জাজিলৈ আহিছোঁ জাজি এইফালে মানে এনেই ঘৰুৱা ফল মূল মানে বিখ্যাত আৰু এইডোখৰ ৰাস্তা লিচু এতিয়া এইফালৰ পৰা একদম লিচু আমি গাড়ীৰ পৰা নামিছোঁ দাদাই ক'লে বোলে আহা তোমাৰ ভিডিঅ' চা দুটা লিচু খাই যাবা কি ধুনীয়া মৰমত মাতি আনিছে এইফালে লিচু এটা খাই লওঁ ধুনীয়াকৈ কেনেকুৱা কি কথা আপোনালোকে কৈছোঁ গোলাপ ফুল নে লেচু ধৰিবই নোৱাৰি বৰ ৰঙা হৈ আছে টিপটপকে আমাৰ ভিডিঅ' চাই নি দেখিছে লাগিলে তোমাৰ লাইট মাৰে এতিয়া লেচু খুৱাইছে আমত বেছি কৰা আছে 4টা ফ্ল' কৰা আছে আমত গ'লে নগ'লে নহয় আম দিবই লাগিব আপুনি আচাৰ কাজিয়া হ'ব কৈ দিয়ক লিচু ল'বা নেকি ল'ব আকৌ 100 টকা দিম নে 100টা গুটি দিম 100 টকা দিয়ক 100 টকা দিলে তোমাৰ লছ হ'ব 200 টকা লেচু দিম মই সেইকাৰণে হ'ব দিয়ক কেইটামান বেছিকৈ দিব তাৰমানে নিজৰ জুখি দিয়ে এইকেইটা একদম কোনকেইটা
কলি এইকেইটা এইকেইটা লাই লেচু সৰু বুলি কৈছে আমাৰ এই ভনীজনীয়ে লেচু সৰু নি বাৰু এইকেইটা চকচোন কলি এইকেইটা এইকেইটা কলি বুলি কৈছে চকচোন এই মানুহটোৱে গুলপীয়া বস্তু গুলপীয়া নহ'ব কেলে মানুহটো তামোল খাই গুলপীয়া হৈ আছে তামোলো বাদ দিয়া এনেকৈ গুলপীয়া খালি এতিয়া ৰ'দতহে এতিয়া পাতিম চাৰে তিনিজনী পাতিম আছে ন আমাৰ পাতৰ লগত কেলে দিয়ে বাৰু পাতে হাতি লিচু কেলে দিয়ে বস্তুটো বেয়া হৈ আছে বঢ়িয়া লৈ লৈছো দেই জাজি লিচু খাবলৈ আহি যাব আপোনালোকে কোনে কোনে লিচু খাই ভাল পায় কমেণ্ট এটা কৰি জনাব আমাক কিন্তু ফ্ৰীকে দিয়া নাই আকৌ আমি পইচাতে কিনিছো আকৌ পইচা দি লিখি দিব লাগিব কৈ দিয়া মোবাইলত লাই আছে আমাক ফ'ল' কৰি দিব কৈ দিয়ক আমাক ফ'ল' কৰিব দেই বাই বাই কৈ দিয়ক অঁ এয়া আমি ওলালো এতিয়া লিচু চিচু লওঁ আমি যাওঁ এতিয়া মোৰ চুলি অৱস্থা বেয়া হৈ গ'ল এইফালে লিচু ল'লোঁ তাৰপৰা এইফালে এইবোৰ আমে চামে চব লৈ ল'লোঁ একদম ভৰ্তিকে কেনেকুৱা লাগিলে লিচু মিঠা নে কেনেকুৱা লাগিলে মিঠা বঢ়িয়া মিঠা কেনেকুৱা লাগিলে মিঠা বোলে কেনেকুৱা লাগিলে লিচু ক'ব লাগে গৰমত যিটো ওলাইছে ৰাইজ ইগন'ৰ কৰিব চব লিচু 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 এইফালে চব লিচু 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 চব লিচু মানে এইডোখৰ জেগা মানে এইটো কাৰণে ভাল লাগে মানে অকল মানে লিচুৱে পাব আপোনালোকে লিচু বুলি নহয় মানে যিকোনো বতৰৰ ফল ওলালে মানে এইডোখৰত থাকেই আৰু আচাৰ বিকিছে নেকি চবৰে ঘৰে ঘৰে এইডোখৰ লিচু চব হয় নি বাৰু ফল মূল ক'তজোপা গছ এইজোপা গছ চক সেইজোপা লিচু গছ এইফালে বগৰী বিকি আছে আহোম বগৰী বগী জামুক আৰু একিছে আহোম বগৰী এইজোপা লিচু গছ চক একদম জাল দি কেনেকে হেৰি কৰি থৈছে এইজোপা লিচু গছ ৰঙা ৰঙা হৈ আছে এইডোখৰ ভিউ পইণ্টটো কিন্তু মজা লাগে আকৌ ন চোৱা আছে বগী জামুক এইফালে আছে লিচু আৰু এইফালে আমো আছে অলপ এই গোটেই আমি ইফালৰ পৰা লিচু লৈ আহিলোঁ আহি পেলাই এতিয়া লৈছোঁ আহোম বগৰী ল'বলৈ সোমাইছোঁ লোকেল আম পকিলে নি এইখিনি লোকেল আম পকিলে লোকেল আম লিচু খাবনে আহোম বগৰী খাবনে জামুক খাব চব ইয়াত চব এইফালে মানুহজনে ব্লগিং কৰি আছে এইফালে মই ব্লগিং কৰি আছোঁ খাবা নেকি আৰু কি খাবলৈতো আহিছে ন নোখোৱাকৈ বাৰু কোন যায় বাৰু কওকচোন ভাল গৈছে আৰু ভাল ভালনে ফালে লিচু ল'লে এইফালে লিচু খাইছে আকৌ সেইফালে লিচু ল'বলৈ গৈছে ইয়া এইফালে চবৰ ঘৰে ঘৰে লিচুৱে ন আপোনালোকৰ ঘৰ আগলৈ সেইফালে লিচু লৈ আহিলে এতিয়া কিমান লিচু নোখোৱা আৰু তুমি লৈ যাব কৈছে লিচু নিছিলে এটা খাওঁ মই যাওঁ দিয়া আৰু এয়া আহোম বগৰী আৰু বগী জামুক এইফালে লৈ ল'লোঁ আৰু এইফালে লিচু আমাক আকৌ খাবলৈ দিলে সেইফালে আমাৰ মানুহজনৰ চিনাকি আহিলে লিচু খাবলৈ দিলে এজোপা চব কি ধুনীয়া যে সোণাৰজোপা খাই দিয়া সোণাৰো হয় নাই এজোপা হালধীয়া ধুনীয়া লাগিছে আৰু ভিউটো যে কি ঝাকাচ গাইজ কেনেকুৱা ধুনীয়া ভিউ এতিয়া আমি এইফালে বগী জামুক লৈ ল'লোঁ আৰু যাওঁ এতিয়া মই থাকোঁতে টেঙা লগা নাছিলে এইবাৰ মই যোৱাৰ পাছত এইবাৰ প্ৰথম এজোপা গছত টেঙা লাগিছে ঘৰ পালেহি কেনেকুৱা লাগিছে ভাল লাগিছে গৰম নেকি মজা ঠাণ্ডা এইফালে ঘৰ বনাই আছে এইফালে টিঙৰ পৰা পোহৰ মই একদম পুৰা আকাশ দেখি থাকি দেখিছেনে এইফালে ঘৰ বনাই আছে এইফালে আকাশ দেখি থাকি মুকলি আকাশৰ তলত এয়া কেনেকুৱা লাগিছে বঢ়িয়া আহি শুই দিছোঁ ভাগৰ লাগিছে শহুৰৰ ঘৰত আহি কেনেকুৱা ফিল হৈছে মজা ফিল হৈছে শুই দিছোঁ ভাগৰ গৰম ফিল মামাহঁতক পাছত দেখাম মামাহঁতৰ পটটো একদম লেতেৰা হৈ আছে সিহঁতি কেমেৰা আগত নোলায় আৰু ভণ্টি পটটো যে একদম চাব নোৱাৰি অৱস্থা নাইকিয়া হৈ আছে সেইটো কাৰণে মই নেদেখাওঁ এতিয়া মোক দেখালে গালি পাৰিব সিহঁতি আহক চাহ তাহ খাই থাকোঁ তাৰপিছত লগ পাম মানে চৰ্বত খালোঁ চাহ খোৱা সময়ত লগ পাম চাওমিন মাহীয়ে বনাইছে একদম ধুনীয়াকৈ এইফালে আম কাটি দিছে এইফালে কেক আছে এইফালে পপ আছে এইফালে নিমকি আছে এইফালে ৰসগোল্লা লালমোহন এয়া চানা এইফালে ঢেৰ কিবা কিবি নাস্তা কেনেকুৱা লাগিলে খাই সেইটো আমা ধুনীয়া লাগিছে খাই মজা একদম আৰু চামনে কি টেষ্টি বনাইছে এইটো এতিয়া ৰসগোল্লা এটা খাই লওঁ এইফালে আমাক দেখাবলৈ পাহৰি গৈছে হালধীয়া আছে সেইকাৰণে চকুত ধৰি গৈছে মোৰ তো গাইজ এইফালে মই মেকআপ চেকআপ কৰি ওলাই ল'লোঁ এইফালে চখ মই কিমান মেকআপ থুচিছোঁ মানে ভণ্টি ভাগৰ ফ্ৰী মেকআপ পালোঁ সেইটো কাৰণে মুখত পৰা থপি লৈছোঁ অথনি ভাত খালোঁ ইমান বেছি গৰম আছিলে ভাত খোৱা নেদেখালোঁ আৰু আপোনালোকক এতিয়া মানে যাবলৈ ওলাইছোঁ সেইকাৰণে মেকআপ চেকআপ কৰি ল'লোঁ কৰি মেলি ঘৰলৈ যাম গাড়ীতে যাম কিন্তু হ'লেও মই মেকআপ কৰিছোঁ কাৰণ মোৰ ফ্ৰী প্ৰডাক্ট মোৰ ভণ্টি ভাগৰ ফ্ৰী প্ৰডাক্ট মই কৰিমেই তো এইফালে মই মেকআপ থপি ল'লোঁ পূৰা আহিছা কেলে তুমি আহিছা কেলে ফ্ৰী প্ৰডাক্ট যে থপি লিছা
মই গাড়ীত যাম, মই ৰাতি আন্ধাৰত যাম, গাড়ীত যাম, গাড়ীৰ ভিতৰৰ পৰা ডাইৰেক্ট ঘৰৰ বান্দাত নামিম আৰু ঘৰত সোমাম। মোৰ মেকআপ চাবলৈ কোনো মানুহ নাই, কিন্তু হ'লেও মই মেকআপ লগাম, কাৰণ মোৰ ভণ্টি প্ৰি মেকআপ। ভাল দামী ফাউণ্ডেশ্যন গৈছোঁ, এনেকৈ আকৌ মই ফাউণ্ডেশ্যন নগৌৱে মোৰ ঘৰত, কিন্তু তাৰপিছত মই ফাউণ্ডেশ্যন কৰিছোঁ, ব্লাছাৰ গৈছোঁ, হাইলাইটাৰ কৰিছোঁ, কাজল কৰিছোঁ, মাস্কাৰা কৰিছোঁ, আইব্ৰ' কৰিছোঁ, ফাউণ্ডেশ্যনৰ ওপৰত আৰু এটা ক্ৰীম কৰিছোঁ, ক্ৰীমটোৰ ওপৰত আৰু এটা ক্ৰীম কৰিছোঁ। মুঠতে অকল ফেচ ৱাছটো বাদ দি চব ঘঁহিলোঁ মানে। ফেচ ৱাছটো মই নেদেখিলোঁ, ফ্ৰীকৈ পালে জহৰো খাই দিম মানে। তো গাইছ এইফালে পৰা মেকআপ চেকআপ থপি ল'লোঁ। মা ভাগৰ মেক্সিটো এৰিব মন যোৱা নাই, সেইটো পিন্ধি যাবলৈ মন গুচি গৈছে, কিন্তু দাই খুলি যাব লাগিব, নহ'লে মায়ে ক'ব এজনী আহিলে দাইনি চব লৈ যায়গৈ মানে। তো মই এতিয়া কাপোৰযোৰ পিন্ধি লোৱাৰ পিছত চাহ অকণমান খাই মেলি যাওঁ, খাওঁ মেলি মুখখন লতৰ পতৰ হৈ গৈছে গৰমত। তো চাহ অকণ খাই মেলি ডাইৰেক্ট ঘৰলৈ যাওঁ আৰু বিদায় মাইকা মেৰা বিদায় হৈ যায়গা। ঘৰলৈ যাওঁ আৰু ঘৰত আকৌ চুৰু ৰাতিপুৱাৰ পৰা আকৌ বনোৱা সিজোৱা। আজি ফ্ৰী খানা অকণমানো খাই ল'লোঁ। ফ্ৰী খানা তাতো খাওঁ, কিন্তু কৰি মেলি খাওঁ। ইয়াত মানে একদম আৰামছে শুই মেলি একদম মুখৰ আগত দিছে, তাতে খাইছোঁ। সেইটোৱে মানে ভাল লাগে মাইকা আহি পেলাই। তোমালোকে যে সোধা মা ঘৰত কি, ঘৰত বহি মুখৰ আগত যে খাবলৈ পাওঁ, সেইটোৱে। কাৰণ মতা মানুহৰতো মুখৰ আগত আমি বনাই দিওঁৱে, কিন্তু আমাৰ মুখৰ আগত কোনে দিব, আমাৰ ঘৰতহে দিব। তো আমি ঘৰত আহি পেলাই আৰামছে মুখৰ আগত একদম খালোঁ মেলিলোঁ। কাইলৈৰ পৰা আকৌ মই বেলেগক বনাই খুৱাব লাগিব, ইয়াক মানে আকৌ খুৱাব লাগিব। ইয়াক দেখিছা নে কিমান শকত হৈ গৈছে, দেখিছে এইবোৰ চৰ্বি ওলাই গৈছে, এইবোৰ এই মাচল চক, তাৰ মাচল চক, এইটো ক'লা মোচোৱাটো। তো এতিয়া চাহ অকণ খাই লওঁ, খাই মেলি আপোনালোকক দেখাই আছোঁ। তো পাই এইফালে জোঁৱায়েক আৰু এয়া শহুৱেকৰ কথা বৰ্তা চলি আছে। ঈদ মুবাৰক কৈ দিয়ক। ঈদ মুবাৰক। এনেই দেহাটো ভালে আছেনে? ভাল হা দেহা ঠিক আছে। দেহা ঠিক আছে। চুলিকেইটা ৰং মাৰিবলৈ হৈ গ'ল আৰু একদম গোটেই গ্ৰীণ হৈ আছে, দেখিছা নাই? এয়া আমাৰ ফাদাৰ এইফালে। অঁ এয়া আমাৰ ফাদাৰ, এয়া জোঁৱায়েকৰ লগত কথা পাতি আছে। বাৰ্তা এতিয়া আমাৰ চাহ উলিয়াইছে, চাহ খাম এতিয়া। চাহ খাই মেলি আৰু যাওঁগৈ আৰু। বাই বাই। তুমি মোক ৰখোৱা কমচে কম। থাক বেটি থাক, লোকৰ বাপেকহঁতে কেনেকুৱা কান্দে, তোৰ বাপেকহঁতে কেনেকুৱা হেৰি কৰে দেখিছা নাই? ৰখাই মেলে। আমাৰ নাই আৰু, যাওঁ বুলি কৈছোঁ হাঁহি আছে। যাগে আৰু। কেতিয়া যাবা আমাৰ ঘৰলৈ? কেতিয়া যাবা? 2-4 দিনৰ পাছত যাবা। ঠিক আছে, ঘৰৰ কাম লগাই আছে যে, সেইটো কাৰণে 2-4 দিনৰ পাছত যাব। আৰু এইফালে খাই মেলি হৈ গ'লে চবৰ খোৱা বোৱা হৈ গ'ল। গোটেইজনী বগী চগী লাগিছে যে, মই যেনেকৈ ফ্ৰী প্ৰডাক্ট লগালোঁ, তেওঁ ফ্ৰী প্ৰডাক্ট দেখিছে নাই? বোৱাৰীয়েক যে শাহুৱে একদম বেষ্ট জমি গৈছে। মই যি লগাইছোঁ তেওঁ লগাইছে। মই ধুনীয়াকৈ বহি নাই বহি আছে, বোলে আম্মা মুখখন বগা বগা লাগিছে, কি লগালে বোলে? তই যে লগাইছিলি সিয়ে লগালে বোলে। ফ্ৰী প্ৰডাক্ট পাই চবেই কৈছে। শাহুৱেক আৰু বোৱাৰীয়েকে ফ্ৰী প্ৰডাক্ট পাই ঘূৰি দিছে মুঠতে। মুখত চাজক নাচাজক ব্লাছাৰ শ্লাছাৰ লগাই বহি আছে। এইফালে আমাৰ নাস্তা উলিয়াই আছে, এইফালে আপেল কাটিছে, এইফালে নাৰিকলৰ পিঠা, এইফালে নিমকি, এইফালে চানা, এইফালে খজুৰি আছে, এইফালে চাহ উলিয়াইছে নেকি? এই আমাৰ মাদাৰ। মই যাওঁগৈ নহয়, ৰখোৱা আকৌ থাকিবা। আব্বাকো ক'লোঁ আব্বা মই যাওঁগৈ, আব্বাই হাঁহিছে। আমাকো কৈছে যাওঁগৈ আব্বা, ৰখোৱা। তুমি নিজে নিজে ক'বলগীয়া হৈছে, দেখিছে নাই? এসাঁজ যে খালোঁ আৰু বহি লৈ পেলাই ৰাইচ একদম মায়ে বনাই মেলি খালে। আপুনি আহিছিলোঁ, মই বোলো চিকেনখিনি মা মই বনাওঁ দে। নালাগে দে, তই গৰমত দিগদাৰ পাবি, মই বনাই দিছোঁ। দেখিছা কৰিম, কাইলৈৰ পৰা আকৌ মই বনাই খুৱাব লাগিব। মোক মুখৰ আগত এতিয়া বনাই মায়ে খোৱালে। এসাঁজ খাই মেলি যাওঁ, থাকিবলৈতো নাপাওঁৱে বাৰু। যাওঁগৈ এতিয়া। কেলে হৈ কৰিছা বাৰু তুমি কোৱাচোন বাৰু। এৰিছোঁ নাই, মোৰ মা বুলি কোনে ক'ব দিছে, বায়েক বুলি ক'ব। একদম ইফালে যোৱা, দূৰলৈ যোৱা দেখাইছোঁ। মা বুলি ক'ব, বায়েক বুলি ক'ব। একদম চুইজাৰ টুইজাৰ পিন্ধি গোটেইটো ধুনীয়া হৈ আছে। আৰু চাপৰি কাহা গেল চাপৰি, মানে মোৰ মাজু ভণ্টিক দেখাইছোঁ। স্বামী আহ তাই লেতেৰা পেটাকে কেলে ওলাইছ বোলে, ভিতৰত সোমাই দিলে একদম। চাহ অকণ খাই লওঁ, খাই লৈ পেলাই যাওঁ আৰু। ৰাইজ মন চন বেয়া লাগিছে, তথাপি যাবই লাগিব। ৰখালে কি হয় আৰু, থৈ নাযায় জোঁৱাইটোৱে, সেইটো কাৰণে বৰ দুখ লাগে আৰু। মেৰা মাজু ভণ্টি ইধাৰ আও। ধুনীয়া লাগিছে তোমাক, ধুনীয়া লাগিছে না? কমেণ্ট দিবা, কোনো বেয়া নিগেটিভ কমেণ্ট নিদিবা, কিন্তু কোনো বেয়া কমেণ্ট নিদিব। মোৰ ভণ্টি ধুনীয়া বুলি দিব, কলি গম পাওঁ, কিন্তু ধুনীয়া বুলি কমেণ্ট। এয়া আমাৰ 3জনী, আৰু সৰুজনী পিটপিটাই ঘূৰি ফুৰিছে, খেলি আছে। এজনী মাজু, এয়া আমাৰ ডাঙৰ, মোৰ বা হয় এজনী, মা নহয়। এয়া চাহ খাই লওঁ, খাই লৈ পেলাই আৰু তহঁতি কি কৰিছ? কি কৰিছ তহঁতি? হা দুইজনী কি কৰিছ? দি দে তাইক দি দে। পগলা হৈ গৈছে দুইজনী মানে। কি ভৰাইছ ইয়াত? ৰাতি আন্ধাৰ হ'ব, লিংটন ৰাইজ। এতিয়া যাওঁ আৰু ধুনীয়াকৈ চাহ একাপ খাই ঘৰলৈ গৈ থাকোঁ আৰু দেই। বাই বাই। এনাৰ্জি নাইকিয়া হৈ গ'ল, দুইজন একেলগেহে ভয় দেখিছে নাই? আমি এইবিলাক খাই লওঁ, মিঠা নাই, ধুনীয়াকৈ খাই লওঁ, খাই মেলি যাওঁ আৰু।
বাই বাই মা বাই বাই আব্বা বাই বাই সামিন বাই বাই আমি ঘৰৰ পৰা যাবলৈ লৈছো বাই বাই अलविदा मेरे दोस्तों दुआ में याद रखना रखना हमेशा मम्मा ফৰেন কাণ্ট্ৰিত তেনেকৈ মডাৰ্ণ হয় না তুমি মডাৰ্ণ মা কলিকা লাভ ইউ তো ৰাইজসকল এইফালে মই পালোহি ঘৰৰ পৰা আহি সোমাইছোহি জাষ্ট কাপোৰে খোলা নাই এতিয়া কাপোৰ চাপোৰ খুলি লওঁ খুলি মেলি ভাবিছোঁ ভ্লগটো ইমানতে সামৰণি মাৰোঁ আজি ভাগৰ লাগিছে বহুত বেছি আমি পাইছোহি 8:10 এই ঘড়ী দেখিছোঁ নহয় 8:10 আমি পাইছোহি এতিয়া কাপোৰ চাপোৰ খুলি লওঁ খুলি মেলি আৰু ফ্ৰেছ হৈ লওঁ তো ভাবিছোঁ ব্লগটো ইমানতে সামৰণি মাৰোঁ যদি ভাল লাগে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ আহিছোঁ বাই বাই লাভ ইউ অল